हेलो बंधुসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি এটা নতুন এক্সাইটিং ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছো আজি কোনো গাঁও তথা কোনো এটা বজাৰ দেখুৱাবলৈ নহয় আজি এটা পাৰ্সোনেল ভিডিঅ' আপলোড কৰিম বুলি ভাবিছো আপোনালোকে চাবচোন আজি কেইবাদিন আগতে হৈ যোৱা আমাৰ কলেজত এটা ডিপাৰ্টমেন্টেলি ফ্ৰেছমেন সোশ্যাল পাতিছিলে যত নেকি আমাক প্ৰতিজন ছাত্ৰ ছাত্ৰী তথা দাদা বাইদেউসকলক ভাষণ দিবলৈ দিছিলে আমিও তাত ভাষণ দিলো আৰু সেই ভাষণ আপোনালোকৰ আগত আজি প্ৰচাৰ কৰিম বুলি ভাবিছো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন মোক প্ৰথমতে যেহেতু মই হাজং ভাষাত মোক ভাষণ দিবলৈ দিলে আৰু আজি মই হাজং ভাষাত ভাষণ দিয়াটো আজি নিদিওঁ বেলেগ দিনাখন দিম আজি অসমীয়াত ভাষণ দিয়াটো বাৰু আজি আপোনালোকৰ আগত মত বিনিময় কৰিম তথা প্ৰচাৰ কৰিম আৰু আপোনালোকে চাবচোন ভাষণখিনি কেনেকুৱা হৈছে আৰু তলত কমেন্ট বক্সত জনাবলৈ নাপাহৰিব তেজস্বী শব্দৰে উচ্চশ্ৰী ভাষণ দিব পৰা হয়তো অভিজ্ঞতা তথা যোগ্যতা মোৰ নাই কিন্তু সঁচা অৰ্থত চিলাপথাৰ টাউন মহাবিদ্যালয়ক ভাল পাওঁ মহাবিদ্যালয়কে বহুতো কৰি আহিছোঁ আৰু মহাবিদ্যালয়কে আগতেও ভাল পাইছোঁ এতিয়াও ভাল পাওঁ আৰু আগলৈ ভাল পাই থাকিম আৰু তাতোতকৈ ভাল কথাটো হৈছে নিজৰ শিক্ষা বিভাগৰ ডিপাৰ্টমেণ্টক মানে চবতকৈ বেছি ভাল পাওঁ সেইবাবে সদায় আমি যেতিয়া নেকি শিক্ষা বিভাগৰ লগত জড়িত হৈ আছিলোঁ সদায় স্কুল আহিছিলোঁ পৰাপক্ষত আমি দেওবাৰ পৰ্যন্ত কলেজলৈ আহিছিলোঁ মানে কলেজত নহয় মানে কলেজৰ লগত যাতে মানে যদি লগৰীয়া লগ পাওঁ তেতিয়া আমি হয়তো দেওবাৰ পৰ্যন্ত আহিছিলোঁ যদি আমি লগৰীয়া লগ পাওঁ চ' যি কি নহওক যিকেইটা নেকি এতিয়া নৱাগত হৈ আহিছে এখেতসকলক আমি যিহেতু এতিয়া ওলাই গৈছোঁ আমাৰ কেনেকুৱা অভিজ্ঞতা হৈছে হোৱা নাই তাৰ বিষয়ে দুআষাৰমান বক্তব্য ৰাখিছোঁ যদি তোমালোকে এতিয়া মনত এটা থিৰাং কৰিব লাগিব তোমালোকে যদি ইউনিভাৰ্চিটি পঢ়িম বুলি ভাবিছা মনত এটা থিৰাং কৰি পেলাই পঢ়াত যত্ন পঢ়াত হাৰ্ড ষ্টাডি কৰিব লাগিব পঢ়াত বহুত চেষ্টা কৰিব লাগিব কাৰণ এনে কলেজত যাব লাগে আহিব লাগে যাতে এইটো মনত লৈ কলেজত অহাতকৈ নহাই ভাল বুলি মই ভাবোঁ যদি আহিছা ভালকৈ পঢ়িবা যাতে পিছত আমাৰ এতিয়া এনেকুৱা অৱস্থা হৈছে আমি এতিয়া কি কৰিম কিবা এটা কৰিব লাগিব না কাৰণ বি এ পাছ কৰিও সৰু হাৰা এতিয়া তিনিটা ষ্টেপত আমি তিনিটা ষ্টেপ পাৰ হোৱা নাই জানো মেট্ৰিক লেভেল হাই ছেকেণ্ডেৰী লেভেল তাৰপিছত আকৌ গ্ৰেজুৱেশ্যন এতিয়া হ'বই আৰু কালি পৰহি আহি পাব আৰু প্ৰমাণ পত্ৰ নে কি পত্ৰ নাজানো যিকি নহওক যাতে চাৰ্টিফিকেটখিনি লৈ যাতে এনে বাকলত কৰাই পেলাইতো এইটো কোনো ইয়াত বিকাশ নহয় বৃদ্ধিও নহয় যাতে কামত খটুৱাবলৈ যত্ন কৰিব লাগে সেইবাবে যাতে আমাৰ নিচিনা তোমালোকৰো নহয় তোমালোকে সদায় চেষ্টা কৰিবা বোলে মই এম এ পঢ়িম আৰু এম এৰ কাৰণে মই যিমান পঢ়িব লাগে পঢ়িম বাকী কি কৰিব নালাগে মুঠতে নিজৰ পঢ়া কামখিনি পঢ়িব লাগে কাৰণ আজি এইবাৰ যিহেতু এম এ আমাৰ এডুকেশ্যন এনেও চিট কেপাচিটি কম তাতে আকৌ যিকেইটা এণ্ট্ৰেঞ্চ দিছে তাত হাইষ্ট মাৰ্ক 61 পাইছে সেইকাৰণে তোমালোকে ভালকৈ পঢ়া যদি এম এ চিট পঢ়িম বুলি ভাবিছা আমাৰ ছাৰসকলৰ নিচিনা এজন প্ৰফেচাৰ হ'বলৈ যদি মন আছে ঠিক নহয় আৰু আমাৰ কলেজতে বুলি নহয় আৰু বহুত কলেজ আছে চিলাপথাৰত আৰু আজিকালি যিমানে চন সলনি গৈ আছে ইমানে ঘৰৰ ওচৰতে কলেজ নতুন কলেজ স্থাপন আছে তাতো তোমালোকে কণ্টেক্সুৱেলে হওক যি হওক মুঠতে নিজে চলিব পৰা কিবা এটা কেপাচিটি আহি যায় তো যি কি নহওক তোমালোকে সুধিছিলো আচলতে সি বেয়াকে দুখ পালে চাগে যি কি নহওক মইলে কৈ দিছো প্ৰায় এনেকুৱা হৈ যায় এডুকেশ্যন মেজৰ লৈ প্ৰায় ভাবে ডিপাৰ্টমেণ্টত নকয় যেতিয়া নেকি বাহিৰত যাব তেতিয়া কয় এডুকেশ্যন এনেই ল'লো বোলে ইমান প্ৰেক্টিকেল ৰাইজে 12টা বজাত ঘৰ যায় আমি 4টালৈকে কলেজত থাকিব লাগে বহুত বেয়া পায় যিকেইটা নেকি যাৰ নেকি ইচ্ছুক আছে সদায় যদি কলেজত আহে তাৰ কোনো প্ৰব্লেম নহয় এইটো নেকি এইটো যদি আমি সদায় কৰি থাকোঁ তাত টান বোলা বস্তুটো নাই যি নেকি সপ্তাহত অকল এদিন আহিব তাৰ বহুত প্ৰব্লেম তাত আকৌ প্ৰেক্টিকেল লৈ ইমান বৰ দেখি কেনেকৈ কমপ্লিট 4খন কিতাপ আকৌ ছাৰে পঢ়াব মেমে পঢ়াব প্ৰেক্টিকেলে কৰিম নে এইফালে ছাৰৰ পঢ়াখিনিয়ে চাম আকৌ এইফালে বোলে কালি পৰহি আকৌ কিবা ক্লাছ ইউনিট আছে বা এনেকুৱা কিবা এক্সাম পাতে নহয় কোনটো চাম বহুত প্ৰব্লেম হৈ যায় মই প্ৰায় গাঁৱত শুনো কমেই দিলোঁ হ'ব ন ইমান দিব লাগিছিলে ইমান নাই দিয়া নাই আমাৰ কমপ্লিট কন্টিনিউ ক্লাছো কৰিছে অনলাইন ক্লাছবিলাক দেখি নহওক ৰেগুলাৰ আহিলে কোনো টান নহয় আচলতে সদায় কয় নহয় ভালকৈ পঢ়া পঢ়িলেতো টান নহয় যদি তোমালোকে সদায় পঢ়ি পেলাই যত্ন কৰা তেতিয়া এডুকেশ্যন প্ৰেক্টিকেল ভালেই লাগে তোমালোকে কি স্কুল পঢ়ি থাকোঁতে যদি এখন বেলেগ স্কুলত গৈ পঢ়াবলৈ কি বেয়া পাবা নেকি
এজন মানে কি আমাৰ এইখন এম স্কুলত লৈ যায় এম স্কুলত তাত এইবুলি নহয় যে স্কুলতে যাব লাগে বুলি নহয় তাৰ বাবে মানে নিজকে বহুত জ্ঞান লাগে মানে এনে নহ'লে এটা আমি বিয়াৰ পৰা ল'ৰাই যদি কোনোবাই যদি প্ৰশ্ন সোধে তাতো মানে পিছফালৰ পৰা বহুত মানে কুৱেশ্যন সোধে আৰু আমি যিকেইটা পঢ়াব যাওঁ সেইকেইটা পঢ়াই কমপ্লিট হৈ কুৱেশ্যন মানে কিবা এটা সোধাৰ আগতে সিহঁতে অলৰেডি কৈয়ে দিয়ে সেইটো কাৰণে মাতখিনি অলপ ডাঙৰ হ'ব লাগে তাত আকৌ মিহি মিহিকৈ মাত মাতিলে ছাৰ শুনিব পৰা নাই হুলস্থুল আমি এবাৰ চাইছিলোঁ মানে আমাৰ লগত কিছুমান আছে সিহঁতক মানে কিয়ে নকৰে ষ্টুডেণ্টখিনি কেয়াৰে নকৰে ইফালে ক্লাছ কৰি আছে ইফালে হুলস্থুল না ক্লাছ চলিছে নে কি চলিছে তাতে এনেকুৱা নহয় মানে মানে বহুত বেয়া লাগে মানে আমি কিছুমানৰ ক্লাছত দুজন আমি পিছ পালেও কি কৰিছোঁ কিন্তু মানে কিছুমানৰ কেয়াৰে নকৰে মানে আছিলে আমাৰ কেইজন নাম নকওঁ আকৌ সিহঁতে আঘাত পাব ইয়াত নাই দেই মানে মানে এতিয়া মাতখিনি ডাঙৰ লাগে মাতখিনি যদি ডাঙৰ হয় তেতিয়া পঢ়াবলৈ ভাল বুজাবলৈ ভাল আৰু মোৰো অসমীয়া মানে স্পষ্ট নহয় যদিও মানে চেষ্টা কৰোঁ আৰু তোমালোকে চেষ্টা কৰিবা কাৰণ আনক পঢ়াবলৈ যাবা তাৰপিছত নিজেতো সজাগ হ'ব লাগিব কাৰণ সজাগ সচেতন হ'লেহে আমাক শিকাবলৈ ভাল হয় নহ'লে বহুত প্ৰব্লেম হৈ যায় বা সমস্যাত এক্সাম নিদিলে থাকিবলগীয়া হৈ যায় আৰু যি কি নহওক তোমালোকে যিহেতু মানে যিহেতু আমাৰ টাউন কলেজত পঢ়াৰ কাৰণে আশা থাকিল ভালকৈ পঢ়িবা কেৱল এতিয়া নহয় মানে পঢ়া শেষ হোৱাৰ পিছত কিবা মানে মহাবিদ্যালয়কে কিবা এটা কৰি আনিবলৈ চেষ্টা কৰিবা বা যত্ন কৰিবা মানে যাতে আমাৰ নিচিনা নহয় মানে বহুত কৰিবলগীয়া থাকে তাৰপিছত বাকী আমাৰ বাকীখিনিতো ভালেই আজি নৱাগতৰ লগতে বাকী পুৰণাখিনিকো আগৰ পৰাই লগ পাই আহিছোঁ নৱাগতখিনিকো চিনাকি পৰিচয় কৰা ভালে লাগিল নহ'লেতো আমি আজি এইটো সুযোগ নাপালোঁহেঁতেন কাৰণ সেইবাবে যিসকল নেকি আজি এইটো আকৌ মাতিম নহয় পিছৰ পৰা নৱাগত হ'লে মানে আকৌ তোমালোকে আকৌ মাতিম আমাক এতিয়াও মাতে আমি যেহে যাব নোৱাৰোঁ 15 বছৰ পিছতো আমাক মাতিছে আমি নাই যাব পৰা নাই তৃতীয়বাৰ মেগাজিনত মাতিম নাই তেনেকৈ মাতিম আহিবই লাগিব সেইকাৰণে দুখ পাই দিব লাগে নাই ছাৰ মানে কি হয় ব্যস্ততাটো তোমালোকৰ বাঢ়িব এনে থাকিলেতো আহিম আমি মানে অকলে আহিব ভাল নালাগে যিহেতু আমাৰ এতিয়া লগৰখিনি নাই মানে ইহঁতে আহিব বোলে দাদা ভাল মানে মেক্সিমাম 2 মিনিট বা 3 মিনিট কথা পাতিব পিছত ইহঁতে নিজৰ লগৰ বা নিজৰ ক্লাছত মানে হ'লেও মানে এতিয়া নিজৰ লগৰখিনি নাই নহ'লে এডজাষ্ট হৈ যায় আজিকালি লগৰ নাথাকে ভাল নালাগে মানে সেইদিনা কি মানে এইটো কলেজৰ পৰা ওলাইতো কলেজৰ কি চবখিনি নাথাকে সেইদিনাখন আহিলোঁ তাৰপিছত আহি চালোঁ মানে কেইদিন মানে প্ৰায়তো মোক চিনি নোপোৱা কোনো নাই পিছত মানে আহি চালোঁ মানে আগৰ কিন্তু নাই মানে যিহেতু আমাৰ লগৰো নাই মানে বহুত সলনি হৈ যায়গৈ তেতিয়া আৰু লগৰখিনি থাকিলে এডজাষ্ট হৈ যায় তাৰপিছত ইফালে লগৰ নাই ইহঁতে আছে কিছুমান দাদা দাদাকে আহে পিছত কি কৰিব কি নকৰিব এইকেইটা সুধিছে আৰু তাৰপিছত চলি যাব বুলি মই ইভাগে এনেকৈ কৈ এৰি দিলোঁ ত' যি কি নহওক আজি সকলোকে লগ পাই বহুত ভাল লাগিল বেছি দীঘলীয়া নকৰোঁ ইমান এটা